যোৱাবাৰ নিচিনাটো এইবাৰ নহয় মানে আগতে এটা মানে নৱসৰণীয়া এটা কিবা এটা মানে বড়ো ৰাজনীতি কৰি তেখেতে অলপমান সেইটো মানে মুনাফা লৈছিলে মইতো ভাবোঁ এইবাৰ মানে সেই ৰাজনীতিটো নচলিব কিয়নো আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে আমি এটা ঈশ্বৰ ল'ৰা যেতিয়া মই বড়ো হয় চব বুজি পাইছে এতিয়া ৰাইজে বুজি পাইছে এতিয়া চাওক মই বড়ো হ'ব পাৰে আপোনালোকে অসমীয়া কোনোবা গোৰ্খা হয় আমি যেতিয়া জন্ম হৈছিলোঁ আমি একেই কান্দিছিলোঁ একে কান্দে না নাই আপোনালোকে মেডিকেলত চাওক বড়ো জন্ম হয় অসমীয়াও জন্ম হয় গোৰ্খাও জন্ম হয় একে কান্দে কিন্তু মই বড়ো কোটৰ পৰা জন্ম হৈছিলোঁ আৰু সেইকাৰণে মই বড়ো মাকটো বড়ো ক'লে মই বড়ো হৈ গ'লোঁ অসমীয়া কোটৰ পৰা জন্ম হৈছে আপুনি অসমীয়া কোটত জন্ম হ'লেও একেই কান্দিছিলে কিন্তু আপুনি অসমীয়া ভাষা আপোনাৰ মাকৰ পৰা শিকিলে অসমীয়া তেতিয়া আমি এটা ঈশ্বৰ এইটো এটা প্ৰমাণ বিভিন্ন জাতি জনগোষ্ঠী আমি এটা ঈশ্বৰ সেইটো কথাটো বুজি পাই এতিয়া ইয়াৰ কাৰণে মই ভাবোঁ এইবাৰ নৱচৰমীয়া আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিত মানে তেখেতে হাৰিব আৰু আমাৰ যে NDA পাৰ্টি আমাৰ চিডলিৰ আমাৰ বিধায়ক আমাৰ জয়ন্ত বসুমতাৰী তেখেতে বিপুল ভোটত জিতিব কিয়নো আমাৰ BJPৰো বহুত টীম আছে UPPৰো বহুত টীম আছে আৰু আমাৰ চৰকাৰ এতিয়া আমাৰ আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যিখিনি আমাৰ BTRৰ চৰকাৰ পৰিৱৰ্তন চৰকাৰ হ'ল বহুত ফ্লেগশ্বিপ স্কিম লৈছে বহুত মানে দৰিদ্ৰ মানুহ চৈজ আঁচনি লৈছে প্লাছ আমাৰ BTRৰ কৰ্মীৰ পৰাও লৈছে অনচাই বিটাংকি জ্ঞান চেৰাং বিটাংকি ৰোগ নিৰ্মল ঠিক তেনেকুৱা মাইনৌ চেৰাং এনেকুৱা মানে বহুত মানে ৰাইজৰ মানে সকাহ দিয়াৰ কাৰণে আমি স্কিম বনাইছোঁ এই স্কিমটো পাই কিনে BTR গভৰ্ণমেণ্ট যেতিয়া আহিছে যে BTC শান্তি প্ৰতিষ্ঠা হৈছে আৰু BTR অঞ্চলৰ ৰাইজে চবেই মানে এটা দিনত বিচাৰিছে আপোনালোকে জানে কেতিয়া বন্ধ হয় কেতিয়া ক'ত মানুহ মৰে কেতিয়া ক'ত বোমা পতে কোনেও গম পোৱা নাযায় কোনেও ভাবিব নোৱাৰা হয় না নাই তো এই সমস্যাৰ পৰা এতিয়া দূৰ হৈছে যে BTR মানে এটা শান্তি প্ৰতিষ্ঠা হৈছে এই শান্তি প্ৰতিষ্ঠা হোৱাৰ কাৰণে ৰাইজে সেইটোৱেই বিচাৰে যে কেতিয়াবা BTCৰ শান্তি হওক এই শান্তি প্ৰতিষ্ঠা হোৱাৰ কাৰণে ৰাইজে সন্তুষ্ট এই শান্তিৰ নামত এতিয়া ৰাইজে এইবাৰ আমাৰ NDA পাৰ্টি জয়ন্ত বসুমতাৰীক মানে কোকৰাঝাৰ লোকসভাত বিপুল ভোটত জিকাৰ কাৰণে ৰেডি হৈ আছে মই এইটো বিশ্বাস আছে ক'বই আৰু বিৰোধীবিলাক আজি মই শুক্লাই চেফক ইমান কাম কৰিছোঁ তো মোক ভাল নাপোৱা বা বেলেগ দলৰ বিৰোধীবিলাক ক'ব যে ৰণেন নাৰ্জাৰীটো কাম কৰা নাই কিন্তু এটা মাধৱ ৰাজবংশী এটা কংগ্ৰেছৰ এটা কেণ্ডিডেট সিটো আৰু আমাৰ BJPৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ MP আগৰ যে আমাৰ MP আছে তেখেতেতো MPৰ আমাৰ ভাৰতবৰ্ষতে শক্তিশালী মানে সাংসদৰ ভিতৰত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া এজন হয় আৰু তেখেতে কাম কৰা নাই বুলি তেখেতে কোৱাটোতো তেখেতে ক'বই কিন্তু আমাৰ মতেতো দিলীপ শইকীয়া ডাঙৰীয়া বহুত মানে দক্ষ থকা MP আৰু আমাৰ এই আগতে মংগলদৈ লোকসভা সমষ্টি আছিলে বহুত কাম কৰিছে মোৰো মানে তাৰ সমষ্টিৰে পৰে তেখেতে আমাৰ অঞ্চলতো বহুতো এনেকুৱা কাম দিছে দুৰ্গাদাস বড়ো ডাঙৰীয়াটো BPFৰ কেণ্ডিডেট তেখেতসকলে নিজৰ কেণ্ডিডেটটো জিতি বুলি ক'বই আপোনালোকে চিন্তা কৰক যে BTCৰ হাগ্ৰামাৰ মহিলাৰ নেতৃত্বত যিখিনি BPF দলৰ এইবাৰ মানে আমাৰ BJP ৰাজীৱ বাংগালটো আপুনি চিনি পায় ৰাজীৱ ব্ৰহ্ম বুলি কয় সেইটো BPFৰ পৰা জিতা আছিলে BPFৰ পৰা জিতি কিনে আমাৰ BJPত জইন কৰিছে ৰেৱৰীয়া নাৰ্জাৰী BPFৰ পৰা ইলেকশ্যন খেতি জিতিছিলে কিন্তু একেবাৰে MCLA হয় BPFৰ MCLA কিন্তু আমাৰ BJPত আহিলে ঠিক তেনেকুৱা আমাৰ বিজিত গৰা নাৰ্জাৰী তেখেতেও মানে BPFৰ পৰা ইলেকশ্যন জিতিছিলে BPFৰ এজন MCLA আছিলে সিও আমাৰ BJPত আহিলে আৰু ঠিক তেনেকুৱা আপোনালোকে চাওক প্ৰভাত বসুমতাৰী তেখেতেও BPFৰ পৰা ইলেকশ্যন জিতিছিলে MCLA আছিলে সিও আমাৰ BJPত আহিল ঠিক তেনেকুৱা ধনঞ্জয় বসুমতাৰী UPPলৈ গুচি গ'ল সিদিনা জয় মুছাহাৰী তেখেতেও মানে UPPলৈ গৈছে তাত তেখেতৰ MCLAবিলাকৰ তেখেতৰ লগত নাই তেনেকুৱা BPF কেনেকৈ শক্তিশালী হ'ব সেইদিনাতো আপোনালোকক এতিয়া আগতে কৈছোঁ BPFৰ কেন্দ্ৰীয় মানে ভাইচ প্ৰেছিডেণ্ট ইউথৰ আমাৰ অমৰ তেখেতে আমাৰ BJPত জইন হৈছে ছেক্ৰেটাৰী আমাৰ লগত জইন হৈছে বহুতো মানে BPF কাৰ্যকৰ্তাসকলে আমাৰ লগত জইন কৰাৰ কাৰণে কথা পাতি আছে কোকৰাঝাৰ লোকসভা সমষ্টি আমাৰ NDA পাৰ্টি সমৰ্থিত পাৰ্টি আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জিতিব আপোনালোকৰ মতে কি তেনেকৈ কি ভাৱ আছে আপোনালোকে আমাৰ মতেতো 100% জিতিব আৰু যোৱা 27 তাৰিখে BPFৰ ইউথ ভাইচ প্ৰেছিডেণ্ট কেন্দ্ৰৰ তেখেতেও জইন হৈছে আমাৰ BJPত আৰু যেনে ছেক্ৰেটাৰী তেখেতেও জইন কৰিছে সেই হিচাপে আমি ভাবোঁ কোকৰাঝাৰৰ আমাৰ NDA পাৰ্টি আমাৰ UPPৰ আমাৰ প্ৰাৰ্থী আমাৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াটো মানে বিপুল ভোটত জিতিব কোনেও এইটো মানে ৰোধ কৰিব নোৱাৰে সমষ্টিটো আৰু আমাৰ বেছি ভাল আমাৰ দুটা সমষ্টিতে আমি জিতিম আৰু দৰং ওদালগুৰিটো আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া এইটো মানে কালি ভোটটোৱে মানে ৰাইজে ৰখি আছে
কিয়নো আজি ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি নেতৃত্বত কেন্দ্ৰত যি চৰকাৰ আৰু অসমত আমাৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় নেতা হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰৰ দিনত যে দৰিদ্ৰ মানুহ চৈ যোৱা আঁচনিবিলাক মহিলাবিলাকৰ হওক মানে PMY বা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ হওক অৰুণোদয় হওক তো দৰিদ্ৰ মানুহ মানে চৈ যোৱা আঁচনিবিলাক ৰাইজে পাইছে তো গণতন্ত্ৰ দেশত এইটোৱে মানে ৰাইজৰ কাৰণে যোনে মানে ৰজাই কাম কৰে প্ৰজাবিলাকেও মানে ৰজাক সহায় কৰে সেই হিচাপে মই ভাবোঁ এইবাৰ আমাৰ 12টা নহয় আমি 14টাই মানে টাৰ্গেট কৰিছোঁ আৰু 13-14টাৰ ভিতৰত আমাৰ টাৰ্গেট আছে 12টাৰ ওপৰত আমি জিকিম মই কি আহ্বান জনাম তেখেতেতো নিজৰ কেণ্ডিডেট দিছে কামফাক আৰু তেখেতেও নিজৰ কেণ্ডিডেটক জিতাৰ কাৰণে তেখেতেও কেম্পিং কৰিব এইটোতো গণতন্ত্ৰৰ ডেমক্ৰেটিক চিষ্টেম হয় কিন্তু মানে জিতাৰ কাৰণে তেখেতক লাগিব কিন্তু নিজিতে কিয়নো মইতো কৈছোঁ তেখেতৰ MCLAবিলাকে আমাৰ লগত 4জন আহিল UPPLত মানে 3জনমান গ'ল আৰু আমাৰ পাৰ্টিত যোৱাবাৰো মই কৈছোঁ এই 27 তাৰিখে মানে কেন্দ্ৰীয় মানে BPFৰ মানে ইউথ ভাইচ প্ৰেচিডেণ্ট অমৰ ডাঙৰীয়াত আমাৰ লগত জইন হৈছে ছেক্ৰেটাৰী আমাৰ লগত জইন হৈছে আৰু বহুতো মানে আমাৰ লগত জইন কৰাৰ কাৰণে কথা পাতি আছে তো শূন্য বুলি তেখেতসকলেও ভোট পাব কিন্তু গণতন্ত্ৰ এটা সি জানা আপুনি ফুটবল খেলাত প্ৰাইজটো তাৰমানে 3টা পাছ পায় 1 নম্বৰ 2 নম্বৰ নে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ থাৰ্ড প্ৰাইজ পায় কিন্তু এইটো মানে গণতন্ত্ৰ দেশত যেতিয়া মানে ইলেকশ্যনত আপুনি এজন মানুহে প্ৰাইজ পায় হয় না নাই যোনে মানে ভোট বেছি পায় জিতে সিহেতো প্ৰাইজ পাব সেইকাৰণে মই কৈছোঁ যে আমাৰ কেণ্ডিডেট জিতিব আমি বিপুল ভোটত জিম আমি 1,00,000 2 লাখ এনেকুৱা বেছি ব্যৱধানত আমি জিতিম